দেৱালীলৈচোন একো বনোৱা নাই, কিবা এটা বনাই দিওঁ নহ'লে। প্ৰথমতে আপোনালোকে অস্ত্ৰ কিপাত লৈ ল'ব আৰু বটলটো লৈ ল'ব। বটলটো তাৰ পাছত ইমানটো মানত কাটি দিব। কাটি দিলোঁ। এইবাৰ আপোনালোকে লাষ্ট ক্লব যিটো থাকে সেইটোত আকৌ এবাৰ কাটি দিব। এতিয়া লাগে নে নালাগে চাওঁ। ময়ো প্ৰথমবাৰ কৰিছোঁ আপোনালোকৰ লগত। এইটো জোখত কাটিব লাগিব, সেইকাৰণে এইটো লৈ আহিছোঁ। ইমানটো মানত কাটি চাওঁচোন খাই নেকি। লগাই এইটো দেখিছে খাই গ'ল। এতিয়া আমি ইয়াত কিবা কিবি লগাম। এইবোৰ আঁতৰাই লওঁ। তাৰপাছত ইয়াত আনিম বস্তু এটা। অথনি নোটবুকখন এতিয়া লৈ আহিম। এতিয়া এই নোটবুকখনত টেপ লগাব লাগিব। টেপ লগাই তাত কাটি পিনি আমি এটা বস্তু বনাম। এয়া দেখিলে আপোনালোকে মই কেনেধৰণে এইটো বনাই ল'লোঁ। এতিয়া এই বস্তুটো আমি ইয়াত লগাম। আপোনালোকে এই লাষ্ট ঘাটটো নলগাব, এই ছেকেণ্ড ঘাটৰ পৰা আৰম্ভ কৰিব। তেনেহ'লে এইটো লগাই লোৱা যাওক। এটাও ভাল নহ'ল, তেওঁ প্ৰথমবাৰৰ কাৰণে ভালেই হৈছে বুলি ভাবিছোঁ। আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। এতিয়া আমি এইটো বাল্বত লগাই কেনেধৰণে দেখে আমি চাই লওঁ। গোটেই খেলি মেলি হৈ গৈছেচোন। এই চাই লওঁ আহকচোন। আপোনালোকে যদি বিচাৰে লেম্পটো কালাৰো কৰিব পাৰে, যাতে আৰু ধুনীয়া দেখে সেই লেম্পটো। আৰু এটা আপোনালোকৰ এটা বিশেষ এটা এনাউন্সমেণ্ট আছে। সেইটো হ'ল আপোনালোকক মই দেওবাৰে ঠাইত সোমবাৰে ভিডিঅ' আপলোড কৰি দিম। কাৰণ মই শনিবাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ অকণমান অসুবিধা অনুভৱ কৰিছোঁ। সেয়েহে মই দেওবাৰে আপোনালোকক বস্তুটো প্ৰস্তুত কৰি সোমবাৰে আপলোড কৰি দিম। আকৌ তেনেহ'লে
ইটো সোমবাৰে লগ পাম। তাৰ আগত এটা কথা কৈ যাওঁ, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। কাৰণ মই আৱৰ্জনাৰ পৰা বস্তু প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকে সেইবোৰ বিক্ৰী কৰি স্বাৱলম্বী হ'ব পাৰে। তেনেহ'লে আকৌ ইটো সোমবাৰে লগ পাম। Until then, be creative, stay creative, জয় অসম।